वेलकम बैक टू आवर यूट्यूब ब्लग। आशा কৰিছো সকলোৱে মোৰ এই ৰেচিপি ভিডিওটো সকলোৱে শেষলৈকে চাব। আৰু যেহেতু বিহুৰ সিজন আহি আছে সেইকাৰণে ভাবিলোঁ অলপমান পিঠা চিঠা বনোৱাকে কিবা ৰেচিপি এটা আগবঢ়াওঁ। সেইকাৰণে আজি মই বৰপিঠা বনাইছিলোঁ আৰু বৰপিঠা ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু একদম সহজে আৰু চিম্পলকৈ বনোৱা, কোনো তাত মানে ইমান বস্তুও নালাগে, চিম্পলকৈ বনাইছোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আৰু যিসকল হয়তো কিছুমান মানে মানুহে আৰু মানে নাজানে ন বনাব, কিছুমান আৰু আজিকালিতো চবেই জানেই আৰু তথাপিও সেইসকলৰ কাৰণে বনাই দেখুৱালোঁ। আৰু যিহেতু ময়ো বনালোঁ সেইকাৰণে কেনেকুৱানো হৈছে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু সকলোৱে ভিডিঅ'টো চাব আৰু কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু মোৰ যদি এনেধৰণৰ ভিডিঅ'বিলাক চাবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু তেনেহ'লে ব'লক মই পিঠা ৰেচিপিটো কেনেকৈ বনালোঁ সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু সকলোৱে চাব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইফালে মই একাপ গুড় লৈ লৈছোঁ, মিহি মিহিকৈ কটা নাই আৰু অলপমান হেৰি হৈ আছে। আৰু এইটো চচত দি দেখিছেই নহয়। আৰু ইয়াত মই একাপ পানী দিম। পানীখিনি দি মই গেছত বহাই দিম। গেছত বহাই অলপমান লৰাই দিব আৰু যাতে তলত লাগি নধৰে, পটককৈ লাগি বাৰু নাযায় আৰু মিলি মানে গোটেইখিনি পানীৰ লগত মিলি হৈ যাব। এইফালে দেখিছেনে মই গেছত বহাইছিলোঁহে, পুৰা ধুনীয়াকৈ মিলি গ'ল। আৰু এইখিনি অকণমান উতল আহিবলৈ দিম। উতল অহাৰ পাছতে মই গেছটো নমাই দিম। আৰু গেছটো মানে ল' কৰি ৰখা নাই, হাইতে ৰাখিছোঁ ধুনীয়াকৈ, জুইটো বেছিকৈয়ে ৰাখিছোঁ। আৰু এইটো জুই কম বেছি দিয়াৰ কোনো মানে হেৰি নাই। সেইফালে দেখিছেনে ধুনীয়াকৈ উতল আহিলে। আৰু উতল আহোঁতেই মই গেছটো বন্ধ কৰি দিম। আৰু ইফালে মই পিঠাগুড়ি কিমান লৈছোঁ দেখুৱাই আছোঁ আপোনালোকক। আৰু এইফালে দেখিছে মই কাপটোৰে প্ৰথম মই 2.5 কাপ মানে পিঠাগুড়ি লৈছোঁ। আৰু যদি আৰু প্ৰয়োজন হয় মই দিম পিঠাগুড়ি 1/2 কাপ। আৰু ইয়াত মই দিছোঁ নিমখ, মানে চামুচখনৰ জোখেৰে 4 ভাগৰ 1 ভাগ দিছোঁ নিমখটো মানে অকণমান নিমখ লাগিলে অকণমান টেষ্টটো বেলেগ এটা হয়। আৰু ইয়াতে মই বেকিং চ'ডা অকণ দিছোঁ। আৰু এইখিনি দেখিছে নহয়, বেকিং চ'ডা নিদিলেও নাই বাৰু। আৰু যিখিনি গুড় মই গলাইছিলোঁ সেইখিনি মই চাকনিখনে চাকি দিলোঁ, যাতে তাত কোনো মানে বেয়া হেৰিবিলাক থাকিব নোৱাৰে, গোটা গুটি। আৰু এয়া লাহে লাহে মই অকণকৈ মিলাই আছোঁ। আৰু মই ধৰিব পাৰিছোঁ ইয়াত আৰু অলপ পিঠাগুড়ি লাগিব। আৰু মই ইয়াত পিঠাগুড়ি মানে 1.5 কাপমান মিলালোঁ। আপোনালোকে চাই ল'ব আৰু ডাঠ পাতলা হোৱাটো অকণমান নিজেও ধৰিব পাৰিব নহয়, তেতিয়া আপোনালোকে অলপমান পিঠাগুড়ি মিলাই দিব তেতিয়া। আৰু সেইফালে দেখিছেন ধুনীয়াকৈ মই পিঠাগুড়িখিনি মিলাই আছোঁ। আৰু মানে একদম বেছি সময়, কিছুমানে কয় আৰু মানে আমি আগতে ভাবিছিলোঁ এদিন মানে ৰাতি যদি মাহঁতে দেখোঁ ৰাতি কৰে আৰু ৰাতিপুৱালৈ বনায়, তেনেকৈহে হেনো পিঠাটো হয়। কিন্তু তেনেকুৱা কথা কোনো নাই। ৰাতি ধৰক 1 ঘণ্টা আধা ঘণ্টামানৰ পাছতে ধুনীয়াকৈ হয়। আৰু ইফালে দেখিছে নহয় মই মানে অলপমান গুড়ৰ পানী থকা দেখি মই আকৌ পিঠাগুড়ি অলপ দি ল'লোঁ, যিহেতু 3.5 কাপ পিঠাগুড়ি দিছোঁ ইয়াত মই। ইফালে 3.5 কাপ পিঠাগুড়ি আৰু কাপটোৱে 1 কাপ গুড় দেখিছে নহয়, ধুনীয়াকৈ মিলাই আছোঁ। আৰু অলপমান ভালদৰে ফেটিব আৰু যাতে গোটা গুটি হৈ নাথাকে, পিঠাগুড়ি বা এনেকৈ গোটা হৈ নাথাকে। আৰু সেইকাৰণে ধুনীয়াকৈ ফেটি ল'ব। হয়তো কিছুমান এতিয়াও আছে ৰাতি কৰে, আৰু হয়তো কামৰ কাৰণেও হয়তো ৰাতি গুলি থৈ দিয়ে আৰু ৰাতিপুৱা বনায়, তেনেকৈও হ'ব পাৰে বাৰু। আৰু এইফালে দেখিছে নহয় মই ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু কিমান ধুনীয়াকৈ মিলি খাইছে। আৰু যিহেতু অকণমান যদি পাতলা হৈ থাকেও কোনো কথা নাই, কাৰণ এইখিনি 1 ঘণ্টা আধা ঘণ্টা যে থৈ দিব। আৰু মই কেৰাহীখন পাতি ল'লোঁ, সৰু কেৰাহী লৈছোঁ, যিহেতু অলপমান ঘুটুং হ'লে তেতিয়া মানে পিঠাটো ধুনীয়াকৈ মানে উঠিবলৈ ভাল হয়। আৰু কেৰাহীখনত অকণমান ৰিফাইন আছিলেই, ৰিফাইন মানে এইখিনি এনেকৈ মই দিছিলোঁৱে। আৰু অলপমান সৰহকৈ দিব ৰিফাইন, যাতে পিঠাটো ধুনীয়াকৈ মানে ডুবিব পাৰে। আৰু এইফালে দেখিছে নহয় মই পিঠা দিলোঁৱে, প্ৰথমটো আৰম্ভ কৰি ভিডিঅ'টো কৰি দেখুৱাইছোঁ, বোলে হয় পাছত দেখুৱাইছোঁ নহয়, একদম প্ৰথম আৰম্ভণিটোকে দেখুৱাইছোঁ। চাওকচোন 1 ঘণ্টা মানে তেনেকৈ থোৱাৰ পাছত কিমান ধুনীয়াকৈ পিঠাটো উঠিছে, বহুত মানে ভালেই লাগিছে আৰু দেখি পিনি। আৰু সঁচা কথা কৈছোঁ, আগতে মই এনেকৈ পিঠা বনোৱাই নাই, মাহঁতে বনাই, মই এবাৰ ফাৰ্ষ্ট টাইম বনাইছোঁ। আৰু সেইকাৰণে আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো মানে ৰেচিপি হিচাপে দিব পাৰিম নে নোৱাৰিম বুলি ভবা নাছিলোঁ। আৰু যিহেতু ভাল হ'ল সেইকাৰণে আপোনালোককো দি দিলোঁ। আৰু শেষৰ
আৰু এইফালে মোৰ পিঠা বনাই হৈ গ'ল দেখিছেনে অলপমান আপোনালোকক দেখুৱাই দিলোঁ কেনেকুৱানো হৈছে আৰু আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পালে বুলি তেনেহ'লে পুনৰ এনে এটি ভিডিঅ'ত লগ পাম বাই বাই